মোৰ নাম মহানন্দ সরকার দত্ত, কেন্দ্রীয় সভাপতি সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন। এখেত সম্রাট ভাৱাল, সাধারণ সম্পাদক কেন্দ্রীয় সমিতি। অখিল দেবনাথ, কোকৰাঝাৰ জিলা সমিতির সভাপতি। গোবিন্দ মজুমদার, কোকৰাঝাৰ জিলা সমিতির সাধারণ সম্পাদক। শুভজিৎ দেবনাথ নাই। প্রকাশ পাল, চিৰাং জিলার ভারপ্রাপ্ত সভাপতি। মানিক দত্ত, বঙাইগাঁও জিলার স্পোক্স পার্সন। তো আমি প্রথমেই সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ তৰফৰ পৰা আপোনালোকে কোকৰাঝাৰ প্ৰেছ ক্লাবৰ যিটো নতুন সমিতি হৈছে যোৱা এক মাহৰ আগত আমি অভিনন্দন জনাইছোঁ সভাপতি সম্পাদক প্ৰমুখ্যে সকলোকে। মূলতঃ আমি এই সময়ত প্ৰেছ মিটৰ আয়োজন কৰাৰ কিছুমান গুৰুত্বপূৰ্ণ বিষয় আছে। অসমত বসবাসকাৰী, BTCত বসবাসকাৰী হিন্দু বেংগলীসকলৰ জ্বলন্ত সমস্যা কিছুমান আছে। সেই সমস্যাবিলাক আপোনালোকৰ জৰিয়তে অসমৰ ৰাইজলৈ লৈ যোৱাৰ কাৰণে চৰকাৰ বা বিভিন্ন ৰাজনৈতিক দলসমূহক কিছুমান সতৰ্কবাণী, কিছুমান ক'বলগীয়া আমাৰ কথা আছে। সেই কথাবিলাক আপোনালোকৰ জৰিয়তে হেৰি কৰাৰ কাৰণে আমি প্ৰেছ মিটৰ আয়োজন কৰিছোঁ। প্ৰথম কথা হ'ল যে 1990 চনৰ 20 এপ্ৰিল তাৰিখত সদৌ অসম বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন গঠন হোৱাৰ পিছৰে পৰা আজিলৈকে হাজাৰ হাজাৰ লাখ লাখ মেমোৰেণ্ডাম কেন্দ্ৰীয় ৰাজ্য চৰকাৰ বিভিন্ন ৰাজনৈতিক দলক আমি প্ৰদান কৰিলোঁ। এতিয়ালৈকে বিভিন্ন ৰাজনৈতিক দল বা চৰকাৰ যিসকল ক্ষমতাত আহে প্ৰতিজনেই আমাক কেৱল প্ৰতিশ্ৰুতিৰ বন্যা বোৱাই দিয়ে, কিন্তু প্ৰতিশ্ৰুতি কোনো ধৰণৰ পূৰণ নকৰে। এইবাৰ নিৰ্বাচনত আমি যিবিলাক প্ৰতিশ্ৰুতি আমি তেওঁলোকৰ ওচৰত ৰাখিম, আমি অলপ আগত আপোনালোকক ক'ম বা আমাৰ সমস্যাসমূহ আছে, তেওঁলোকে এইবাৰ যদি কেৱল প্ৰতিশ্ৰুতি প্ৰদান কৰে, আমাৰ সমস্যাসমূহ যদি সমাধান নকৰে, তেতিয়াহ'লে এইবাৰৰ পৰা আমি সিদ্ধান্ত গ্ৰহণ কৰিছোঁ। আমাৰ কিছু আগতে কোকৰাঝাৰ PWD গেষ্ট হাউচত আমাৰ কোকৰাঝাৰ জিলাৰ বৰ্ধিত কাৰ্যনিৰ্বাহক সভা এটাও হৈছিলে। তাতো আমি কথাবিলাক আলোচনা কৰিছোঁ যে আমি এইবাৰ সিদ্ধান্ত কৰিছোঁ যে যদি কেৱল প্ৰতিশ্ৰুতি দিয়ে আৰু তাৰপিছত যদি প্ৰতিশ্ৰুতি পূৰণ নকৰে, তেতিয়াহ'লে সেই ধৰণৰ জনপ্ৰতিনিধিক আমি ৰাজহুৱা স্থানত ৰাজহুৱাভাৱে অপদস্থ কৰাৰ কাৰণে বিশেষ বিশেষ কাৰ্যসূচী ল'বলৈ আমি বাধ্য থাকিম। তদুপৰি BTC চৰকাৰে যি বৰ্তমান নতুন চৰকাৰ হ'ল, পৰিৱৰ্তনৰ স্বাৰ্থত আমিও বিচাৰিছোঁ, শুভেচ্ছা জনাইছোঁ যে এই চৰকাৰখনে BTCত পৰিৱৰ্তনৰ স্বাৰ্থত যি ধৰণে আহিছে সেইধৰণে নিশ্চয় কাম কৰিব। আগত যিবিলাক কাম হোৱা নাই সেইবিলাক কৰিব। এই ক্ষেত্ৰত যে বিভিন্ন বোৰ্ড বা উন্নয়ন বোৰ্ডবিলাক গঠন হৈ আছে বা বেংগলী ডেভেলপমেণ্ট উন্নয়ন বোৰ্ডো গঠন কৰিব বুলি আমি জানিবলৈ পাৰিছোঁ। আৰু আমাৰ দাবী এইটো থাকিব BTC গভৰ্ণমেণ্টৰ প্ৰতি, নতুন গভৰ্ণমেণ্টৰ প্ৰতি, যে আপোনালোকে যিটো বোৰ্ড গঠন কৰক, যি কৰক নকৰক আমাৰ ক'বলগীয়া একো নাই, কিন্তু আমাৰ দাবী এটাই যে জনসংখ্যাৰ তুলনাত হিন্দু বেংগলী এৰিয়াত জনসংখ্যা যি জনসংখ্যা য'ত য'ত বেছি আছে, তাত বিভিন্ন উন্নয়নমূলক বোৰ্ডত, বিশেষকৈ হিন্দু বেংগলী উন্নয়ন বোৰ্ডত যাতে বেংগলী সংগ্ৰামৰ লগত জড়িত থকা মানুহ যিসকলে বেংগলী জাতীয় সমস্যালৈ মুভমেণ্ট কৰিব পাৰে, জাতিটোৰ ইতিহাস, ঘাত প্ৰতিঘাত সম্পৰ্কে নলেজ আছে, তেনেকুৱা মানুহক যাতে বোৰ্ডত দিয়া হয়, যাতে এই বেংগলী উন্নয়নৰ কাৰণে যি কামটো কৰা হ'ব যাতে প্ৰকৃতপক্ষে সেই উন্নয়নটো সম্ভৱ হয়। কাৰ্বি কোচ ৰাজবংশী অট'নমাছ কাউন্সিল হৈছে, আমি স্বাগতম জনাইছোঁ হওক, কিন্তু এই কাউন্সিলে যাতে কাউন্সিল এলেকাৰ ভিতৰত থকা হিন্দু বেংগলীসকলক সুৰক্ষিত কৰি ৰাখে আৰু ইয়াতো যাতে যোগ্য প্ৰাৰ্থীকে মনোনীত সদস্য হিচাপে বিবেচনা কৰা হয় যিসকল হিন্দু বেংগলী সম্পৰ্কে অভিজ্ঞতা সংগ্ৰামৰ সৈতে জড়িত। অন্যথাই কিন্তু আমি পৰৱৰ্তী সময়ত BTC চৰকাৰেই হওক বা কাৰ্বি কোচ অট'নমাছ কাউন্সিলে হওক, তেওঁলোকে যদি এই ক্ষেত্ৰত গুৰুত্ব প্ৰদান নকৰে তেতিয়াহ'লে কিন্তু আমি এইবিলাকৰ বিৰুদ্ধে আন্দোলন কৰিবলৈ বাধ্য হ'ম। তদুপৰি এইবাৰ আমি বহুত জেগাত দেখা পাইছোঁ, অসম চৰকাৰৰ ক্ষেত্ৰতে হওক, BTC চৰকাৰৰ ক্ষেত্ৰতে হওক বা বিভিন্ন ক্ষেত্ৰতে হওক, যে বহুত এলেকাত আমি দেখা পাইছোঁ, বহুত জেগাত মানে 6 শিডিউল এৰিয়া বা বিভিন্ন এৰিয়াবিলাকত কিছুমান চিট ৰিজাৰ্ভ থাকে, সেইটো বেলেগ কথা, কিন্তু বহুত জেগাত আমি দেখা পাইছোঁ অসমত প্ৰাৰ্থীৰ টিকট নিৰ্বাচনৰ ক্ষেত্ৰত য'ত হিন্দু বেংগলী মেজৰিটি আছে তাত অবাঙালী কেণ্ডিডেট কিছুমান দি থৈছে, যিসকলৰ জনসংখ্যা একেবাৰে কম। এইবাৰ নিৰ্বাচনত বিভিন্ন ৰাজনৈতিক দলক আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ যে যিবিলাক সমষ্টিত অসমত BTCত যিবিলাক সমষ্টিত হিন্দু বেংগলী ভোটাৰ গৰিষ্ঠ সংখ্যক আছে, সেই সমষ্টিসমূহত আপোনালোকে হিন্দু বেংগলী প্ৰাৰ্থিত্ব প্ৰত্যাশী সকলক অগ্ৰাধিকাৰ দিয়ক। আমি কংগ্ৰেছ BJP নহয়, চব দলকে UPPL BPF নহয়, আমি চব দলকে কৈছোঁ যে আপোনালোকে অগ্ৰাধিকাৰ দিয়ক। আৰু যদি আপোনালোকে হিন্দু বেংগলী মেজৰিটি থকা সমষ্টিত হিন্দু বেংগলী প্ৰাৰ্থীক অগ্ৰাধিকাৰ দিয়াৰ বিৰুদ্ধে সংখ্যালঘু একেবাৰে সংখ্যাত তাকৰ মানে জনগোষ্ঠীৰ লোকক যদি প্ৰতিনিধিত্ব প্ৰদান কৰে, আমি তাক বিৰুদ্ধাচৰণ কৰিম আৰু পৰৱৰ্তী সময়ত তাৰ কিন্তু ফল আপোনালোকে কিন্তু ভোগ কৰিব লাগিব।
বেঙ্গলীসকলে হওক বা শৰণাৰ্থী বুলিয়ে হওক চৰকাৰে কাক হেৰি কৰাৰ কাৰণে সুৰক্ষা প্ৰদান কৰাৰ কাৰণে আইনটো আনিছে, আমাক প্ৰতিনিয়ত কৰাৰ কাৰণে চেষ্টা কৰাইছে যে কাৰ জৰিয়তে হিন্দু বেংগলীসকলক উপকৃত হ'ব। আমি মানি লৈছিলোঁ ঠিক আছে উপকৃত হ'ব, যদি উপকৃত হয় তেতিয়াহ'লে আইনটো কিয় কাৰ্যকৰী কৰা নহ'ল? যদি উপকৃত হয় তেতিয়াহ'লে কৰিব লাগিছিল। আজি চৰকাৰে প্ৰশাসনত যন্ত্ৰৰ লগত সংবিধানৰ লগত জড়িত থকা মানুহখিনি যিটো কথা শুনিব, তেওঁলোকে আমাক যিটো কথা ক'ব আমি বিশ্বাস কৰিবলৈ বাধ্য, কিন্তু সেইটো যদি বাস্তৱত প্ৰমাণ নহয় তাৰ কাৰণেতো আমি বিৰোধিতাও কৰিব পাৰোঁ। তেওঁলোকে কৈছিলে যে কাৰ জৰিয়তে আমাক সুৰক্ষা প্ৰদান কৰা হ'ব, আমিতো কা বিচৰা নাছিলোঁ, আমিতো পাৰ্টিশ্যন ভিক্টিম হ'ব বিচৰা নাছিলোঁ, আমিতো ভাৰত বাংলাদেশৰ বিভাজন বিচৰা নাছিলোঁ। আমি কা বিচাৰিছিলোঁ নেকি? আমি সদায় দাবী কৰি আহিছোঁ আমি ভাৰতবৰ্ষৰ প্ৰকৃত নাগৰিক, আমি বৃহত্তৰ অসমীয়া জাতি গঢ়িব বিচাৰোঁ। অসমীয়া ভাষা সাহিত্য সংস্কৃতি অসমৰ প্ৰতিটো জাতি জনগোষ্ঠীয় ভাষা সাহিত্য সংস্কৃতিক বৃহৎ আকাৰে লৈ বৃহত্তৰ অসমীয়া হিচাপে ভাৰতক অসমীয়া হিচাপে প্ৰতিনিধিত্ব কৰাটো আমি সদায় বিচাৰোঁ। আমিতো কেতিয়াও বিচৰা নাছিলোঁ আমি বেলেগ হৈ থাকোঁ, ভাগ ভাগ হৈ থাকোঁ। ক'ত সংঘাত আছে ক'ত প্ৰতিঘাত আছে আমাক কওক, আমি আলোচনাৰ মাধ্যমত সমাধান কৰোঁ। বাঙালীসকলৰ মাজত যদি ক'ৰবাত ভুল আছে ক'ৰবাত সমস্যা আছে কওক, আমি ডেলিগেট হিচাপে যাম, আপোনালোক লগত থাকক। ভাষাৰ অমিল আছে, মতৰ অমিল আছে, ধৰ্মৰ অমিল আছে, আমি সমাধান কৰাৰ কাৰণে চেষ্টা কৰিম। কিন্তু সেইবিলাক লৈ বিভিন্ন ধৰণৰ ৰাজনীতি কৰি নাগৰিকত্ব দিম বুলি কৈ দিয়া নহ'ব, এইবিলাক নহ'ব। কা দিব, আমাক সুৰক্ষিত কৰিব, যদি দিয়ক কাৰ্যকৰী কৰক, আৰু যদি নিদিয়ে কেনেধৰণে আমাক সুৰক্ষা দিব সেইটো ব্যৱস্থা কৰক। আৰু এটা কথা, এই যে প্ৰকৃত ভাৰতীয় মানুহখিনিক আপোনালোকে গম পাই আছে, বহুত মানুহ কিন্তু ডিটেনশ্যন কেম্পৰ পৰা ওলাই আহি আছে, তেওঁলোকৰ ডকুমেণ্টছ আছে বুলি প্ৰমাণ হৈছে। আপোনালোকৰ মিডিয়াৰ ইতিমধ্যে গম পাইছে, বহুতৰ মিডিয়া থকাৰ বহুতে আপোনালোকৰ ওচৰত নথিপত্ৰ আছে যে তেওঁলোকক হেৰি থকাৰ পিছতো ডিটেনশ্যন কেম্পত আবদ্ধ কৰি ৰখা হৈছে। এই যে যিসকল চৰকাৰী বিষয়া বা প্ৰশাসন যন্ত্ৰৰ লগত জড়িত থকা মানুহ হিন্দু বেংগলীসকলক সন্দেহ কৰি এই মানুহজন ডিভোটাৰ হ'ব পাৰে বুলি, এই মানুহজন বিদেশী হ'ব পাৰে বুলি চৰকাৰ বা বিদেশী ন্যায়াধিকৰণৰ ওচৰত নোটিছ পঠিয়াই দিয়ে বা সন্দেহযুক্ত তালিকাক অন্তৰ্ভুক্ত কৰে, সেই মানুহজনক জাজ নকৰাকৈ এই বিষয়াসকলৰ বিৰুদ্ধে চৰকাৰে অতি সোনকালে আইনগত ব্যৱস্থা গ্ৰহণ কৰক। আৰু যি চৰকাৰে এইসকলৰ বিৰুদ্ধে আইনগত ব্যৱস্থা গ্ৰহণ কৰিব পাৰিব আৰু প্ৰতিশ্ৰুতি প্ৰদান কৰিব পাৰিব, মানে হেৰি সহকাৰে আগুৱাই আহিব পাৰিব, আমি সেই চৰকাৰৰ প্ৰতি নিশ্চয়ভাৱে আমি সমৰ্থন জনাম। তেওঁলোকে আজি কথা দিয়ক যে যি বিষয়াই ভুল মানুহক ডিটেনশ্যন কেম্পত পঠাব তেওঁৰ বিৰুদ্ধে আইনগত ব্যৱস্থা হ'ব আৰু সেই মানুহজনক কাঠগড়াত নিব পাৰিব চৰকাৰে, এই কথাটো দিয়ক। যিসকল বিদেশী তেওঁলোকক লওক, আমাৰ ক'বলগীয়া একো নাই, কিন্তু যিসকল স্বদেশী তেওঁলোকক ডিটেনশ্যন কেম্পত ভৰোৱা বিষয়াক কিন্তু কাৰাগাৰত বন্দী কৰিব লাগিব, এইটো কওক, এই কথাটো দিয়ক। আমি সমৰ্থন জনাম সেই ৰাজনৈতিক দলক। আমি কিছুমান বস্তু জনাইছোঁ যে দ্য ইমিগ্ৰেশ্যন এক্সপালশ্যন ফ্ৰম আছাম এক্ট 1950, আপোনালোকে জানে যে সৰ্বানন্দ সোণোৱালে যেতিয়া সুপ্ৰিম কোৰ্টত IMDT বাতিলৰ কাৰণে কেছ কৰিছিল, তেতিয়া সেই বাতিলৰ ৰায়দানতো লিখা আছিল যে IMDT বাতিল হ'ল ঠিক, কিন্তু দ্য ইমিগ্ৰেশ্যন এক্সপালশ্যন ফ্ৰম আছাম এক্ট 1950 বাহাল থাকিল। দ্য ইমিগ্ৰেশ্যন এক্সপালশ্যন ফ্ৰম আছাম এক্ট 1950ৰ প্ৰভিজন 2 অনুযায়ী যিসকল পাৰ্টিশ্যন ভিক্টিম, যিসকল প্ৰতাৰিত নিৰ্যাৰিত, তেওঁলোকক চৰকাৰে যিকোনো সময়ত নাগৰিকত্ব দিয়াৰ কাৰণে বাধ্য থাকিব লাগিব। দুৰ্ভাগ্যৰ বিষয়, পৰিতাপৰ বিষয়, ইমান বছৰে ভাৰতবৰ্ষত এটা বিভিন্ন ধৰণৰ চৰকাৰ হ'ল, কিন্তু কোনেও দ্য ইমিগ্ৰেশ্যন এক্সপালশ্যন ফ্ৰম আছাম এক্টৰ জৰিয়তে পাৰ্টিশ্যন ভিক্টিমসকলক সুৰক্ষা প্ৰদান নকৰিলে, নাগৰিকত্ব প্ৰদান নকৰিলে। পাঞ্জাৱৰ শৰণাৰ্থীসকলক সংসদত বিল পাছ কৰি নাগৰিকত্ব দিয়া হ'ল, কিন্তু সেই ক্ষেত্ৰত অসমৰ হিন্দু বেংগলীসকলক বিবেচনা কৰা নহ'ল। তাৰ উপৰি 1950 ইমিগ্ৰেশ্যন এক্সপালশ্যন ফ্ৰম আছাম এক্ট থকাৰ পিছত কা ইয়াত লৈ অহা হ'ল। আমি সুধিব বিচাৰিছোঁ যে যদি কা ইয়াত আনিছে তেতিয়াহ'লে কা কিয় কাৰ্যকৰী নকৰিলে? যদিও 1950 ইমিগ্ৰেশ্যন এক্সপালশ্যন ফ্ৰম আছাম এক্ট আছিল, তেতিয়াহ'লে কাৰ কিয় প্ৰয়োজন আছিল? যদি প্ৰয়োজন আছিল তেতিয়াহ'লে কা কাৰ্যকৰী কৰিব লাগিছিল। আৰু যিসকল লোকে কা বিৰোধিতা কৰিছে তেওঁলোকক আমি এইখিনিতে স্পষ্ট কৰি দিব বিচাৰিছোঁ, জনাব বিচাৰিছোঁ, তেওঁলোকৰ ওচৰত আমাৰ দাবী যে আপোনালোকে কা বিৰোধিতা কৰিছে ঠিক আছে, কিন্তু দ্য ইমিগ্ৰেশ্যন এক্সপালশ্যন ফ্ৰম আছাম এক্ট 1950 সেইটো সম্পৰ্কে আপোনালোকে বহুত বছৰ আগৰ পৰাই জানে। বিভিন্ন ৰাজনৈতিক দল এই এক্টটো আনোতে জড়িত হৈ আছিলে, বা নেহেৰু লিয়াকত চুক্তি বিভিন্ন কথা পৰৱৰ্তী বাগৰি আহি এইবিলাক হ'ল। এই কথাবিলাক আপোনালোকে কিয় মনত নকৰিলে? এই কথাখিনি আমাৰ ৰাজনৈতিক দলবিলাকৰ লগত প্ৰশ্ন। আৰু ডিটেনশ্যন কেম্পত বহুত মানুহ এতিয়া আবদ্ধ হৈ আছে। ডিটেনশ্যন কেম্প ভংগ কৰিব বুলি বহুতবাৰ কোৱা হৈছে, এতিয়ালৈকে ডিটেনশ্যন কেম্প বন্ধ কৰা হোৱা নাই। আৰু আমি চৰকাৰৰ ওচৰত দাবী জনাইছোঁ, BTC চৰকাৰ, ৰাজ্য চৰকাৰ, কেন্দ্ৰ চৰকাৰৰ ওচৰত, যিসকলে ডিটেনশ্যন কেম্পত বন্দী হৈ আছে তেওঁলোকক
ডিটেনশ্যন কেম্পৰ পৰা মুকলি কৰাৰ কাৰণে ডি ভোটাৰৰ প্ৰকৃত ভাৰতীয় হিন্দু বেংগলীক ডি ভোটাৰ সজাই হাৰাশাস্তি কৰা হৈছে। এওঁলোকক আইনগতভাৱে সহায় কৰাৰ কাৰণে সমস্ত কেছ চলোৱাৰ সমস্ত ব্যয় BTC চৰকাৰে আৰু অসম চৰকাৰে ইয়াৰ পিছত বহন কৰিব লাগিব। আমি এই সাংবিধানিক অন্যায় আমি কেতিয়াও মানি নলওঁ। বহুত বছৰ ধৰি আমি দেখা পাই আছোঁ প্ৰকৃত ভাৰতীয় মানুহক NRCৰ নামত 18 লাখ মানুহক বাদ কৰি দিয়া হৈছে। ইয়াৰ মাজত বহুত লিগেল মানুহ আছে, আমাৰ ওচৰত ডকুমেণ্ট আছে, তথ্য বিচাৰক আমি দিম। কিন্তু সেই মানুহসমূহ ৰেচন কাৰ্ড পাছপোৰ্ট সহ বিভিন্ন চৰকাৰী সুবিধাৰ পৰা বঞ্চিত। এই মানুহবিলাক কি হ'ল, ডিটেনশ্যন কেম্পত থাকি বহুত ল'ৰা ছোৱালীৰ লেখা পঢ়া বন্ধ হ'ল। এই শিশুৰ অধিকাৰ কোনে ঘূৰাই দিব? এই কথাবিলাক জবাব আমাক লাগে। আৰু প্ৰতিবাৰৰ দৰে আমি আগতে কৈছোঁ, প্ৰতিশ্ৰুতি নালাগে, আমাৰ প্ৰতিশ্ৰুতি পূৰণ হ'ব লাগে। আদাৰৱাইজ কিন্তু আমি ৰাইজে ঘাটে বাটে ৰাজহুৱা স্থানত আমি জনপ্ৰতিনিধিক অহাবাৰৰ কাৰণে অপদস্থ কৰাৰ কাৰণে কিন্তু আমি ফিল্ডত নামি যাবলৈ বাধ্য হ'ম। আমি খোলাখুলিকৈ জনাই দিছোঁ। আমি এইবাৰ প্ৰেছ মিটত আগতেই বিভিন্ন ৰাজনৈতিক দল বা চৰকাৰসমূহক আমি কৈ দিছোঁ, আমি পিছত যদি আমি তাৰ কাৰণে যদি অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি যদি হৈ যায়, তাৰ কাৰণে কিন্তু আমাক দায় দুখ ধৰিব নোৱাৰিব চৰকাৰে বা বিভিন্ন ৰাজনৈতিক দল সংগঠনসমূহে। আমি আগতীয়াকৈ কথাখিনি ক্লিয়াৰ কৰি দিছোঁ।